বাংলাদেশী পূৰ্ববংগীয় মূলৰ মুছলমান আৰু মিয়া খেদাক লৈ পেলাই অসম চৰকাৰ উচ্ছেদ অভিযানৰ মাজতেই এক অশুভ শক্তিয়ে হিন্দু মুছলমানৰ সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ এক পৰিকল্পনা কৰাটো আমি মন কৰিছোঁ, লক্ষ্য কৰিছোঁ। কাৰণ চৰকাৰে যি উচ্ছেদ অভিযান চলাইছে তাত সকলো খিলঞ্জীয়া মুছলমানৰ, সকলো অসমীয়াৰ সহমত আছে যে অবৈধ বেদখলকাৰীয়ে চৰকাৰী মাটি, ভূমি, সত্ৰ আদি বেদখল কৰিছে, তাৰ পৰা উচ্ছেদ হ'ব লাগে। কিন্তু এটা কথা হ'ল কি, সেই উচ্ছেদক আলম লৈ কিছুমান দল সংগঠনে এটা কাম কৰিছে যে উজনি অসমৰ পৰা মিয়া খেদিব লাগে আৰু মিয়াসকলক খিলঞ্জীয়া মুছলমানসকলে ৰক্ষণাবেক্ষণ দিছে বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰিছে। আৰু সেই কথাষাৰ আমি দৃঢ়তাৰে খণ্ডন কৰিছোঁ। কাৰণ যিসকল খিলঞ্জীয়া মুছলমানে ভাড়াত দিছে, তেওঁলোকৰ ভাড়াতীয়া হিচাপে আছে, তেওঁলোক বৈধ ভাৰতীয় নাগৰিক। 71 অসম চুক্তি অনুসৰি 71 চনৰ 24 মাৰ্চ নহয়, তেওঁলোকৰ 51 চনৰো তেওঁলোকৰ ভোটাৰ তালিকাত নাম থকা মানুহবিলাকে উজনি অসমত বিভিন্ন ভাড়াঘৰত তেওঁলোকৰ শ্ৰমিক হিচাপে নিয়োজিত হৈ আছে। এটা প্ৰশ্ন হ'ল যে পূৰ্ববংগীয় যিসকল নামনি অসমৰ মানুহ উজনি অসমৰ জিলাসমূহত, শিৱসাগৰকে আদি কৰি জিলাসমূহত থাকিব পাৰিব নাই। তেওঁলোকে যদি উচ্ছেদ অভিযান চলাইছে, তেনেহ'লে উচ্ছেদ অভিযান চলোৱা জাতীয় জনগোষ্ঠী সংগঠনক শিৱসাগৰ জিলা প্ৰশাসন, ডিব্ৰুগড় যোৰহাট জিলা প্ৰশাসনে যে অনুমতি দিছে নেকি যে উজনি অসমত আপোনালোকে নামনি অসমৰ শ্ৰমিকসকলক ইয়াৰ পৰা খেদি দিয়ক। যদি নাই দিয়া, তেনেহ'লে কাৰ শক্তিত তেওঁলোকে বলিয়ান হৈ পেলাই তেওঁলোকে মিয়া খেদা আন্দোলনটো আৰম্ভ কৰিছে। আৰু অসমীয়া ভাষা, কৃষ্টি, সংস্কৃতিৰ তেওঁলোকৰ পৰিপন্থী, যেনেকৈ মুছলমান যিসকল পূৰ্ববংগীয় লোকৰ যিসকল লোক, তেওঁলোকে হিন্দু বাংলাদেশীসকলো তেওঁলোকৰ আমাৰ কাৰণে অশুভ সংকেত, অসমীয়া জাতিৰ কৃষ্টি সংস্কৃতিৰ কাৰণে বিপদজনক। এতিয়া হিন্দু মুছলমান যিসকল পূৰ্ববংগীয় লোক আছে, ঐতিহাসিক অসম চুক্তিক মান্যতা দিছে মহামান্য উচ্চতম ন্যায়ালয়ে যে কাট অফ ইয়েৰ 71 চনৰ 24 মাৰ্চ। 24 মাৰ্চৰ আগত থকা মানুহখিনি উজনি অসমত থাকিব পাৰিব নোৱাৰে। পিছৰখিনিতো চৰকাৰেতো নিদিয়েই, তেওঁলোকেতো খেদি পঠিয়াবই, আমিও খেদি পঠিয়াম। কিন্তু আগত অহা যিখিনি ভাৰতীয় নাগৰিক, তেওঁলোকে উজনি অসমত শ্ৰমিক হিচাপে নিয়োজিত হ'ব পাৰিব নোৱাৰে। এই ক্ষেত্ৰত অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই স্পষ্ট নিৰ্দেশনা শিৱসাগৰ, ডিব্ৰুগড়, যোৰহাট, গোলাঘাট, লখিমপুৰ, ধেমাজি, শোণিতপুৰ 8খন জিলাৰ আৰক্ষী অধীক্ষক আৰু জিলা প্ৰশাসনৰ জিলা আয়ুক্তসকলক নিৰ্দেশনা দিব লাগে। যদি নোৱাৰে, তেনেহ'লে জিলা প্ৰশাসনক আমি সহযোগ কৰিম যে যদি উজনি অসমত পূৰ্ববংগীয় মূলৰ মানুহবিলাক থাকিব নোৱাৰে, যদি অসম বিধানসভাৰ ফালৰ পৰা অসমৰ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশনা জিলা উপায়ুক্ত আয়ুক্তসমূহক দিয়ে, আমি তেওঁলোকক স্বীকাৰ কৰিম। কিন্তু এনেদৰে আমাৰ খিলঞ্জীয়া মুছলমানক ঘৰে ঘৰে সোমাই দম দি কাজিয়া কৰি তেওঁলোকে উচ্ছেদ কৰিবলৈ গ'লে হিতে বিপৰীত হোৱাৰ সম্ভাৱনা আছে। সেইকাৰণে ঐতিহাসিক শিৱসাগৰত আমি শান্তি শৃংখলা সম্প্ৰীতি বজাই ৰখাৰ কাৰণে সকলো পক্ষৰ প্ৰতি অনুৰোধ জনাইছোঁ। কাৰণ এটা কথা আমি জনাব বিচাৰিছোঁ, উজনি অসমৰ যদি ভাষা, কৃষ্টি, সংস্কৃতি ৰক্ষা কৰিব লাগে, যে উজনি অসমক যে আন্তঃৰাজ্যিক পাৰপত্ৰ, ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। আৰু যিসকল শ্ৰমিক আমাৰ কাৰণে অশুভ, কৃষ্টি সংস্কৃতি, অসমীয়া ভাষা সংস্কৃতিৰ কাৰণে অশুভ বুলি আমি সন্দেহ কৰোঁ, হিন্দু অথবা মুছলিম যিসকল বাংলাদেশী যে পূৰ্ববংগীয় লোক, তেওঁলোকৰ কাৰণে ৱৰ্ক পাৰ্মিটৰ ব্যৱস্থা কৰিব লাগে। যে তেওঁলোকে কাম কৰিবলৈ আহিব, 3 মাহ থাকিব, 6 মাহ থাকিব, ইয়াৰ পৰা গুচি যাব। ইয়াত ভাড়াঘৰত থাকিব নোৱাৰে, যোনে ৰাখে তেওঁলোকক লিখি পেলাই দায়িত্ব ল'ব লাগিব, তেওঁলোকৰ সেই মালিকজনে ৰাখিব লাগিব আৰু 6 মাহৰ পিছত 5 মাহৰ পিছত গুচি যাব। ৱৰ্ক পাৰ্মিট 1 নম্বৰ হৈছে উজনি অসম ৰক্ষা কৰিবলৈ শ্ৰমিকক ৱৰ্ক পাৰ্মিট, দ্বিতীয় হৈছে উজনি অসমক যে বি লাচিত থানাই কোৱাৰ দৰে ইনাৰ লাইন পাৰ্মিট। এই দুটা ব্যৱস্থা কৰিবলৈ অসম চৰকাৰক আমি টানি অনুৰোধ জনাইছোঁ।